নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত নলবাৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰক, নদী বান্ধ বন্ধ কৰক, কেন্দ্ৰীয় চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে আছু কৰ্মীয়ে পৰিৱেশ উত্তাল কৰি তোলে নলবাৰী চহৰ। নলবাৰী শ্বহীদ ভৱন বাকৰিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু বৃহৎ নদী বান্ধৰ বন্ধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। উন্নয়ন আৰু দুৰ্যোগৰ মাজত সম্পৰ্ক আছে, কিন্তু উন্নয়নৰ পৰিৱৰ্তে যদি দুৰ্যোগ বেছি হয় তেনে উন্নয়ন নকৰাই শ্ৰেষ্ঠ। বৃহৎ নদী বান্ধ আৰু নামনি জলবিদ্যুৎ প্ৰকল্পৰ ফলত যে কৃষিভূমিৰ বিস্তৰ ক্ষতি হ'ব আৰু কৃষিজীৱী লোকৰ লগতে অসমৰ বিস্তৰ ক্ষতি হ'ব, সেই কথাৰ উমান পাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি নলবাৰী শ্বহীদ ভৱন বাকৰিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে এই প্ৰকল্পকেইখন বন্ধ কৰিবলৈ হুংকাৰ দিয়ে। অন্যথা সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজিৎ পাঠকে। জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আজি আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি চৰকাৰলৈ এটা কথা ক'ব বিচাৰোঁ যে যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত এই কাম আৰম্ভ কৰিছিল, সেই সময়ৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থা আৰু আমি নলবাৰী জিলা ছাত্ৰ সন্থা আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে ইয়াৰ দ্বাৰাই অসমৰ জনজনৰ ক্ষতি হ'ব, এই কথা আমি স্পষ্টভাৱে কৈছোঁ। কিন্তু এই ক্ষেত্ৰত আৰু সেই সময়ত বিজেপি চৰকাৰ আজি কেন্দ্ৰত থকা চৰকাৰখনেই হওক বা অসম চৰকাৰৰ কিছু মন্ত্ৰী বিষয়া আমলে এই সময়ত এই অঞ্চললৈ গৈ তাত বিৰোধিতা কৰিছিল। আৰু এইখন চৰকাৰে এটা কথা কয় নিৰ্বাচনৰ আগত যে আমি কথামতে কাম কৰিছোঁ। যদি কথামতে চৰকাৰখনে কাম কৰিছিল তেতিয়াহ'লে সেই সময়ত যে তেওঁলোকে প্ৰতিবাদ কৰিছিল, যে সেই সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ'ব নালাগে, তেওঁলোকে বিৰোধিতা কৰিছিল। আৰু তেওঁলোকে এইটো স্পষ্টভাৱে কৈছিল যে অসমৰ জনসাধাৰণৰ ক্ষতি হ'ব তাৰ পৰা। কিন্তু আজি সেইখন চৰকাৰ সলনি হোৱাৰ লগে লগে, বিজেপি চৰকাৰ হোৱাৰ লগে লগে আজি কেনেকৈ এইখন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিল। তেওঁলোকৰ কথা আৰু কাম যে দুয়োটা যি সম্পূৰ্ণ বেলেগ, এইটো প্ৰমাণ কৰি দিলে। সেয়ে আমি নৰেন্দ্ৰ মোদী চৰকাৰক আমি এটা কথাই দাবী উত্থাপন কৰিছোঁ, আপোনালোকে কথা আৰু কাম এটা কৰক। কাৰণ অসমৰ জনসাধাৰণক আপোনালোকে বিভিন্ন ধৰণে কঙা কৰিলে। এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰক অতি শীঘ্ৰে। কাৰণ আমি ছাত্ৰ সন্থাৰ প্ৰতিবাদ কাৰ্যসূচীৰ পৰা বাৰম্বাৰ কৈছোঁ যে অসমৰ জনসাধাৰণৰ ক্ষতি হোৱা কাম নকৰিব। কিন্তু তাৰ পাছতো এইখন চৰকাৰে বিভিন্ন সময়ত শ্লোগান দিয়ে আমি অসমৰ প্ৰতিগৰাকী মানুহৰ লগত আছোঁ, প্ৰতিগৰাকী খিলঞ্জীয়া মানুহৰ লগত আছোঁ, অসমৰ কেতিয়া আমি ক্ষতি হ'ব নিদিওঁ। আৰু ক্ষতি হ'ব নিদিয়া এখন চৰকাৰ য'ত বিশেষজ্ঞই কৈছে ইয়াৰ পৰা ক্ষতি হ'ব, তাৰ পাছতো তেওঁলোকে বিশেষজ্ঞৰ ওপৰত তেওঁলোকে একোজন বিশেষজ্ঞ ওলায়, তেওঁলোকে আজিৰ তাৰিখত সেই কাম বন্ধ কৰা নাই। সেয়ে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ অতি তেওঁলোকৰ যি মাই মতালি, তেওঁলোকে এনেকুৱা এটা ধৰণে কাম কৰিছে চৰকাৰখনে যে আমি যি কৈছোঁ সেইটোৱে হ'ব, তেনেকুৱা চিন্তা তেওঁলোকে বৰ্জন কৰক। আৰু ৰাজ্যৰ পক্ষত থাকি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে আজি বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ।